Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিও লৈ আৰু আজিৰ ভিডিওটো মানে আপোনাৰ বিহুতি বুৱাৰী সম্পৰ্কতে হ'ব যেহেতু বিহুতি বুৱাৰীৰ মই সকলো ভিডিও আপলোড দি আছো আপোনালোকক সকলো খবৰ দি আছো আৰু ভাবিলো এই ভিডিওকনো কিয় থাকি যাওক এই সময়কন আৰু সেই কাৰণে ভাবিলো এইকন সময় আপোনালোকৰ লগত শেয়াৰ কৰো আৰু সেই কাৰণে আজি ভিডিওটো বনাইছো আসলতে ফাইনেলৰ দিনা মানে অকনমান আমাৰ খেলিমেলি অকনমান হৈ গৈছিলে যে বিচাৰকসকলে অকনমান মানে কিবা খেলিমেলি পাইছিলে যাৰ কাৰণে নেকি আকৌ গুটেই কেগৰাকী আমাক মানে নাচিব কৈছিলে আৰু সেই কাৰণে ফাইনেলত যোন আছিলো ছগৰাকী আমি মানে আকৌ নাচিছিলো একেলগতে নাচিছিলো শেষৰ ফালে আৰু সেই মুহূৰ্ত সেই সময়খিনি ভাবিলো যেহেতু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই আৰু আজি ভাবিলো সেই সময়কণ আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু সেই কাৰণে আজি ভিডিওটো বনাইছো আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু তেনেহলে দেৰি নকৰো বলক ভিডিওটো আৰম্ভ কৰো তাতে আপোনালোকে গম পাব ভিডিওটো চালে মানে কি হৈছিলে কি নাই হোৱা সকলোবোৰ কথা আপোনালোকে গম পাব তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো এতিয়া সময় হৈছে ফলাফলৰ কিন্তু তাৰ আগতে এটা ডাঙৰ সমস্যা সৃষ্টি হৈছে ঋতুস্মিন তুমি কৈ দিবা নেকি আৰু সমস্যাটো গম্ভীৰ আমাৰ আটাইকেইগৰাকী বিহুতি বুৱাৰে ইমান ধুনীয়া নাচিছে যে বিচাৰকৰ নম্বৰত কেইবাগৰাকীও একে আহিছে গতিকে বিচাৰকসকলে বিচাৰিছে যে ছগৰাকীক একেলগে মঞ্চত মাতিছে আৰু বিশেষ এটা ঢোলৰ চেও দিব আৰু সেই চেওত ছগৰাকীয়ে একেলগে নাচিব লাগিব আৰু তাতেই তেওঁলোকে নিৰ্ধাৰণ কৰিব যে 2024 বৰ্ষৰ এনবি বিহুতি বুৱাৰী কোন হ'ব গতিকে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো মনিকা দাস ময়ূৰী দেৱী কুইন কোঁৱৰ টবী খঙীয়া অনামিকা স্বৰ্গীয়াৰী আৰু সীমা মৰাণ ৰিম্বি আটাইতকৈ ধুনীয়া আৰু ভাল লগা মুহূৰ্তটো চাগে এইটোৱেই সঁচাকৈ একেলগে ছগৰাকী বিহুৱতী বোৱাৰী শ্ৰেষ্ঠ আটাইকেইগৰাকী সমান সমান বিচাৰক আচলতে দুমোজাত পৰিছে যে কোন শ্ৰেষ্ঠ কোন দ্বিতীয় শ্ৰেষ্ঠ কোন তৃতীয় শ্ৰেষ্ঠ সেয়াই দুমোজাত পৰিছে কিন্তু মোৰ চকুত যে আটাইকেইগৰাকীকে একে যেন লাগিছে একেলগে নচা যেন লাগিছে মোৰ কাৰণেতো আটাইকেইগৰাকীয়ে বিহুৱতী বোৱাৰী আৰু নিশ্চয় আৰু এইখন মঞ্চত আচলতে এই মুহূৰ্তত যিসকল উপস্থিত আছে আমাৰ দৃষ্টিটো সকলোৱে সমানেই ভাল নাচিছে কিন্তু যিহেতু আমি এগৰাকী নিৰ্বাচিত কৰিব লাগিব গতিকে বিচাৰকসকলৰ কাষলৈ গৈছোঁ এইবাৰ সন্তুষ্ট হৈছেনে হয় আমাৰ অকণমান দিগদাৰ হৈছিলে আচলতে সকলোৱে ভাল নাচিছে পৰিৱেশন সকলোৰে ভাল আজি তাৰ মাজত বিশেষকৈ দুগৰাকীৰ নাম্বাৰ একদম সমান সমান হৈ গৈছিলে সেইকাৰণে আমি ভাবিলোঁ যে আমি এটা সমূহীয়া পৰিৱেশন চাওঁ আৰু পৰিৱেশনটোত সকলোৱে ধুনীয়াকৈ পৰিৱেশন কৰিলে তাৰ ভিতৰত আমি দুগৰাকী বিচাৰকে চূড়ান্ত সিদ্ধান্ত ল'লোঁ খন্তেক সময়ৰ পিছতে আপোনালোকৰ হাতত আমি আমাৰ সিদ্ধান্তটো ঘটাই দিম ধন্যবাদ